হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি ৰঙালাও ফুল আৰু কণী বনাম, সেয়ে ভাবিলোঁ ভিডিঅ' এটা বনাওঁ আৰু আপোনালোককো দেখাওঁ কেনেকৈনো বনাওঁ ৰঙালাও ফুলেদি কণী। সেই এতিয়া বনাওঁ, ৰঙালাও ফুল ছিঙি আনো আমাৰ বাৰীৰ পৰা। এয়া মায়ে ৰঙালাও ফুল ছিঙি দি আছে মোক। বাৰীতে ৰঙালাও পুলি কেইটামান ৰুইছিলোঁ, তাৰে ফুল ফুলি আছে আৰু কিছুমান গছতো জালিও পেলাইছে। আপোনালোকক দেখাম ৰ'ব। তাৰপাছত আমাৰ নতুনকৈ বেঙেনা পুলি যে ৰুইছিলে, তাৰে বেঙেনা লাগিছে নতুনকৈ গছজোপাত, সেয়ে আপোনাক দেখাই দিলোঁ। এতিয়া ব'লক আমি ৰঙালাও ফুল আৰু কণী বনামগৈ। তাৰ আগতে ঠাৰিকেইডাল ছিঙি ধুই ল'ম। এয়া প্ৰথমতে ধুই লৈছোঁ, তাৰপিছত এইখিনি মিহি মিহি কৰি কুটিব লাগিব। এয়া ৰঙালাও ফুলখিনি ধুনীয়াকৈ কুটি ল'লোঁ মিহি কৰি, আৰু লগতে কণী লৈছোঁ। কণী দি বনাম যিহেতুকে জলকীয়া আৰু পিঁয়াজ, বেলেগ ইমানখিনি নালাগে। এতিয়া আপোনালোকে কেৱল ভিডিঅ'টো চাই যাওক মইনো কেনেকৈ বনাওঁ ৰেচিপিটো। ৰঙালাও ফুল আৰু কণী দি বনোৱা ৰেচিপিটো হৈ গ'ল। এতিয়ালৈ আহিছোঁ, বাই বাই।